নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে স্ক্ৰীনত যিটো ভিডিঅ' দেখা পালে তেনেধৰণৰ এটা ভিডিঅ' আপোনালোকে অতি সহজে কিদৰে এডিট কৰিব আপোনাৰ ফোনতে। তাৰ বাবে আপোনালোকক এটা এপছ লাগিব, যিটো এপছৰ নাম হৈছে কাইনমাষ্টাৰ। মোৰ ডেছক্ৰিপশ্যনত কাইনমাষ্টাৰ এপছটোৰ লিংক দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে কাইনমাষ্টাৰ এপছটো অ'পেন কৰি ক্ৰিয়েট নিউ মই ক্লিক কৰি 16:9 পৰা ক্লিক কৰি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকে এটা বেকগ্ৰাউণ্ড চিলেক্ট কৰিব লাগিব। মই এটা ব্লেক কালাৰ বেকগ্ৰাউণ্ড লৈ ল'ম। আপোনালোকেও ব্লেক কালাৰ এটা বেকগ্ৰাউণ্ড লৈ ল'ব। এনেদৰে আপোনালোকে ব্লেক কালাৰ এটা বেকগ্ৰাউণ্ড ল'ব। ব্লেক কালাৰৰ বেকগ্ৰাউণ্ড লৈ আপোনালোকে যিমান ছেকেণ্ডত আপুনি ভিডিঅ'টো বনাব বিচাৰে সিমান ছেকেণ্ডত আপুনি ৰাখি ল'ব। তাৰপিছত এটা ইমেজ এড কৰিব লাগিব। মোৰ ডেছক্ৰিপশ্যনত সকলোখিনি মেটেৰিয়েলৰ লিংক দিয়া আছে, আপোনালোকে প্ৰথমে ডাউনলোড কৰি ল'ব। আপোনালোকে এনেদৰে এই ইমেজটো আপোনালোকে এনেদৰে এডজাষ্ট কৰি দিব। এডজাষ্ট কৰাৰ পিছত আপুনি ডিউৰেশ্যনটো বেকগ্ৰাউণ্ডটো সমান কৰি দিব। তাৰপিছত আপুনি পুনৰ মেডিয়াত আপোনালোকে ক্লিক কৰি এটা কালাৰ ভিডিঅ' এড কৰিব লাগিব। আপোনালোকে সকলোখিনি মোৰ ডেছক্ৰিপশ্যনত পাই যাব। প্ৰথমে আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছতে এনেদৰে এড কৰিব। এড কৰাৰ পিছত আপোনালোকে এই চাওক কালাৰ ভিডিঅ'টো এনেদৰে আপোনালোকে অলপ জুম কৰিব। জুম কৰাৰ পিছত আপোনালোকে সুন্দৰকৈ এনেদৰে এডজাষ্ট কৰি দিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰক, নহ'লে আপোনালোকে বুজি নাপাব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। এনেকৈ আপোনালোকে সম্পূৰ্ণকৈ এডজাষ্ট কৰি দিয়ে। এডজাষ্ট কৰাৰ পিছত চাওক কি সুন্দৰ হৈছে দেখিবলৈ এতিয়া। তাৰপিছত আপোনালোকে কি কৰিব, যোনটো ছাইডত থ্ৰী ডট আছে আপোনালোকে চাওক, এই চাওক যোনটো থ্ৰী ডট আছে, থ্ৰী ডট আপোনালোকে ক্লিক কৰি চেণ্ড টু বেক আপোনালোকে কৰি দিব। চেণ্ড টু বেক কৰি দিয়াৰ পিছত চাওক কি সুন্দৰ হৈছে, চাওক কি ধুনীয়া লাগিছে এতিয়া দেখিবলৈ আপোনালোকে চাওক। তাৰপিছত আপোনালোকে পুনৰ লেয়াৰত ক্লিক কৰি আপোনালোকে মেডিয়াত ক্লিক কৰিব। মেডিয়াত ক্লিক কৰাৰ পিছত আপোনালোকে আৰু এটা ভিডিঅ' আপোনালোকে এড কৰিব লাগিব। আপোনালোকে এইটো এনেদৰে এড কৰি আপোনালোকে ফুল স্ক্ৰীন কৰি দিব। এনেদৰে আপোনালোকে ফুল স্ক্ৰীন কৰি দিব। ফুল স্ক্ৰীন কৰি আপোনালোকে এইপিনে ছাইডত ব্লেণ্ডিং এটা অপশ্যন আছে, আপোনালোকে তাত আপোনালোকে স্ক্ৰীন কৰি দিব। আপোনালোকে ইয়াত আপোনালোকে স্ক্ৰীন কৰি আপোনালোকে ৰাইট চাইড আপোনালোকে ক্লিক কৰি দিব। এতিয়া চাওক ভিডিঅ'টো আৰু সুন্দৰ হৈ গৈছে। চাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰক, আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো। তাৰপিছত আপোনালোকে মেডিয়াত আকৌ ক্লিক কৰি আপোনালোকে আৰু এটা ইমেজ এড কৰিব লাগিব। আপোনালোকক দেখাই আছে, আপোনালোকে চাওক এইটো আপোনালোকে হেপী নিউ ইয়েৰ এটা PNG ইমেজ আপোনালোকে এড কৰি ল'ব। এনেদৰে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক, আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকৈ আপোনালোকে এডজাষ্ট কৰি দিব। এনেদৰে আপোনালোকে এডজাষ্ট কৰাৰ পাছত আপোনালোকে পুনৰ লেয়াৰত ক্লিক কৰি মেডিয়াত আপোনালোকে ক্লিক কৰিব। তাৰ আগতে আপোনালোকে ডিউৰেশ্যনটো বেকগ্ৰাউণ্ডটো সমানত ৰাখি ল'ব। তাৰপিছত আপোনালোকে পুনৰ মেডিয়াত লেয়াৰত ক্লিক কৰি আপোনালোকে মেডিয়াত ক্লিক কৰিব। 2023 এটা PNG ইমেজ পাই যাব। এইটো আপোনালোকে এনেদৰে এডজাষ্ট কৰি দিব। তাৰপিছত আপোনালোকে এইটো ডিউৰেশ্যনটো আপোনালোকে ৰাখি ল'ব। লেয়াৰত ক্লিক কৰিব। লেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকে মেডিয়াত ক্লিক কৰি আৰু এটা আপোনালোকে ইমেজ এড কৰিব লাগিব। আপোনালোকে আৰু এটা ইমেজ এড কৰিব লাগিব, হেপী নিউ ইয়েৰ PNG ইমেজ। এইটো চাওক আপোনালোকে এনেদৰে আপোনালোকে ছাইডত এডজাষ্ট কৰি দিব সুন্দৰকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। এনেদৰে আপোনালোকে এডজাষ্ট কৰি দিব। তাৰপিছত পুনৰ আপোনালোকে লেয়াৰত ক্লিক কৰিব। লেয়াৰত ক্লিক কৰি আপোনালোকে মেডিয়াত ক্লিক কৰিব। মেডিয়াত ক্লিক কৰি আৰু এটা আপোনালোকে ইমেজ এড কৰিব লাগিব। 2023 এটা PNG ইমেজ আপোনালোকে পুনৰ এড কৰিব লাগিব। এনেদৰে আপোনালোকে এড কৰি চাইজটো অলপ সৰু কৰি দিব। সৰু কৰি দিয়াৰ পিছত আপোনালোকে হেপী নিউ ইয়েৰটো তলত আপোনালোকে এডজাষ্ট কৰি দিব। এনেদৰে আপোনালোকে সুন্দৰকৈ এডজাষ্ট কৰি দিব। এনেদৰে আপোনালোকে সুন্দৰকৈ এনেদৰে এডজাষ্ট কৰি দিব। এডজাষ্ট কৰাৰ পিছত আপোনালোকে ইয়াৰ ডিউৰেশ্যনটো আপোনালোকে বেকগ্ৰাউণ্ডটো জোখত ৰাখি দিব। এনেদৰে তাৰপিছত আপোনালোকে আপোনাৰ এটা নিজৰ ফটো আপোনালোকে এড কৰিব লাগিব। ফটোটো এড কৰাৰ আগতে আপোনালোকে ফটোখনৰ বেকগ্ৰাউণ্ডটো আপোনালোকে ৰিমুভ কৰি ল'ব। যদি আপোনালোকে ফটোৰ বেকগ্ৰাউণ্ড ৰিমুভ কৰিব নাজানে, তেন্তে মোৰ ভিডিঅ' আপলোড কৰা আছে, আপোনালোকে আই বটনত ভিডিঅ' লিংক দিয়া আছে, আপোনালোকে ক্লিক কৰি চাব পাৰে। তাৰপিছত আপোনালোকে ফটোখন এনেদৰে এডজাষ্ট কৰি দিব। অলপ চাইজটো অকণমান আপোনালোকে অলপ ডাঙৰ কৰি ল'ব। এনেদৰে ডাঙৰ কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব, ফটোখন আপোনালোকে এনেদৰে ডিউৰেশ্যনটো আপোনালোকে বেকগ্ৰাউণ্ডটো সমান কৰি দিব। তাৰপিছত আপোনালোকে ফটোখনত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে যোনটো থ্ৰী ডট দেখা পাইছে আপোনালোকে তাত ক্লিক কৰি ডুপ্লিকেট কৰি ল'ব। ডুপ্লিকেট কৰি লোৱাৰ পিছত আপোনালোকে ফটোখন ৰোটেট কৰি দিব। এনেদৰে আপোনালোকে ৰোটেট কৰি ফটোখন তললৈ লৈ আহিব। এনেদৰে আপোনালোকে ফটোখন ৰোটেট কৰি এনেদৰে এডজাষ্ট কৰি আপোনালোকে এনেদৰে লৈ আহিব। এনেদৰে লৈ আহি আপোনালোকে ফটোখন এডজাষ্ট কৰি দিব। এনেকৈ আপোনালোকে সুন্দৰকৈ ভিডিঅ'টো উপভোগ কৰক, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। ভিডিঅ'টো আপোনালোকে
ফটোখন সুন্দৰকৈ এডজাষ্ট কৰি ল'ব তাৰপিছত আপোনালোকে এনেদৰে ফটোখন সুন্দৰকৈ এডজাষ্ট কৰি দিব চাওক এতিয়া দেখিবলৈ কি ধুনীয়া হৈ পৰিছে ভিডিঅ'টো এনেদৰে আপোনালোকে অতি সহজে এটা এনেধৰণৰ ভিডিঅ' বনাব পাৰিব আপোনালোকৰ মোবাইলতে কাইনমাষ্টাৰ এপছটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে প্ৰথমে সেইটো ডাউনলোড কৰি আপোনালোকে সুন্দৰকৈ আপোনালোকে মেটেৰিয়েলছখিনি ডাউনলোড কৰি ল'ব তাৰপিছত আপোনালোকে এনেদৰে সহজে আপোনালোকে এডিট কৰিব পাৰিব ভিডিঅ'টো যদি বনাওঁতে আপোনালোকে কিবা প্ৰব্লেম পাইছে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া আপোনালোকে চাওক ভিডিঅ'টো কিমান সুন্দৰ হৈছে দেখিবলৈ যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে ছেভ কৰিবলৈ ওপৰত যোনটো কাৰেঞ্চি দেখা পাইছে তাত ক্লিক কৰি দিব তাৰপিছত HD 720p আপোনালোকে ক্লিক কৰি ছেভ এছ ভিডিঅ'টো মই ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টো এনেদৰে ছেভ হ'ব আপোনালোকে অলপ সময় ৱেইট কৰি দিব ভিডিঅ'টো ছেভ হোৱালৈকে আৰু ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব লগতে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে তাৰপিছত আপোনালোকে ভিডিঅ'টো প্লে কৰিবলৈ যোনটো ইয়াত দেখা পাইছে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যোনটো এপছত আপোনালোকে ভিডিঅ'টো প্লে কৰিব বিচাৰে তাত আপোনালোকে ক্লিক কৰি দিব এইটো চাওক আমি যোনটো ভিডিঅ' এডিট কৰিছিলোঁ সেইটো ভিডিঅ' এইটো হয় যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো ভিডিঅ'টো আজিলৈ ইমানে আছিলে ধন্যবাদ বাই বাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব